আমাৰ লগত যি হৈছিল সকলো ভালে হৈ আছিল আৰু বৰ্তমান যি হৈ আছে সেয়াও বহুত ভাল হৈ আছে আৰু অনাগত ভৱিষ্যতত যি হ'ব সেয়া আৰু বহুত ভাল হ'ব। নমস্কাৰ, মই দেৱেশ বৰাই আজি আপোনালোকক এটা মটিভেশ্যনেল ষ্টৰী ক'ব বিচাৰিছোঁ আকবৰ আৰু বীৰবলক লৈ। এদিন আকবৰ আৰু বীৰবল দুয়োৱে সৈন্য সামন্তৰ সৈতে চিকাৰত গৈ আছিলে আৰু কিছু দূৰ আগবাঢ়ি যোৱাৰ পাছত আকবৰৰ বুঢ়া আঙুলিটো কাটিলে আৰু তেজ ওলাই আহিলে। সেই সময়ত আকবৰে সকলোতকৈ প্ৰিয় বীৰবলক চিঞৰি উঠিল, বীৰবল বীৰবল বুলি। আৰু বীৰবল তৎক্ষণাত দৌৰি আহি আকবৰৰ ওচৰত পালেহি আৰু দেখিলে যে ৰজাৰ হাতত তেজী। আৰু তেতিয়া বীৰবলে ৰজাক ক'লে যে মহাৰাজ ভালেই হ'ল দিয়ক। আৰু তেতিয়া মহাৰাজৰ বহুত খং উঠিল যে ইমান ভাল শুভাকাংক্ষী যিজন ব্যক্তিক তেওঁ ইমান ভাল পায় আৰু তেওঁৱে কৈছে যে ভালেই হ'ল বুলি। তেতিয়া লগালগ খঙতে আকবৰে এজন সৈন্যক ক'লে যে বীৰবলক লৈ যোৱা আৰু আজি গোটেই ৰাতি শাস্তি দিবা আৰু কালিলৈ ৰাতিপুৱা ফাঁচি দি দিবা। ৰজাৰ আদেশ, গতিকে সৈন্যজনে পালন কৰিবই লাগিব। আৰু সেই হিচাপত বীৰবলক বন্দী বনাই ৰাজ্যলৈ গুচি গ'ল। আৰু তাৰ পাছত এজন সৈন্যই এজন কবিৰাজক মাতি আনিলে আৰু কবিৰাজে কেইটামান জৰি বুটিৰে ৰজাৰ হাতখন কাপোৰে বান্ধি পঠাই দিলে। তাৰ পাছত ৰজা পুনৰ চিকাৰলৈ আগবাঢ়ি গ'ল আৰু গভীৰ অৰণ্যৰ মাজত সোমাই গৈ থাকিল। সন্ধিয়া হ'ল। তেনেতে কিছুমান অধিবাসী লোক আহি আকবৰক চাৰিওফালৰ পৰা বেৰি বন্দী বনালে আৰু লৈ গ'ল তেওঁলোকে নিজৰ গাঁৱত। তাত এজোপা গছত বান্ধি থ'লে আকবৰক আৰু কিছু সময় পাছত তেওঁক বলি দিব। অধিবাসী সকলো লোকে তাত নাচ গান কৰি আছে। তেনেতে এজন অধিবাসী চকুৰ আকবৰৰ সেই কটা আঙুলিটোৰ ওপৰত তেজে বিৰিঙি থকা দেখা পালে আৰু লগালগ সেই অধিবাসী ব্যক্তিজনে সেই কথাটো তেওঁলোকৰ গাঁৱৰ পুৰোহিতজনক ক'লে। আৰু পুৰোহিতজনে যেতিয়া আকবৰৰ আঙুলিটো খুলি দেখিলে যে আঙুলিটো কটা আছে, তেতিয়া ক'লে যে এয়া অশুদ্ধ হয়, এওঁক আমি বলি দিব নোৱাৰোঁ। তেতিয়া সকলোৱে আকবৰক মুকলি কৰি দিলে আৰু সেই সময়ত আকবৰে অনুভৱ কৰিলে, চকু পানী ওলাই আহিল যে মোক বীৰবলে কিমান ভাল কথা এটা কৈছিলে যে ভালৰ কাৰণে হ'ল, আজি তেওঁ জীৱনটো পালে। তাত আকবৰে আৰু এটা সময়ো নষ্ট নকৰি দৌৰি আহিল নিজৰ ৰাজ্যলৈ। আহি ৰাতি পুৱাওঁ পুৱাওঁ হৈছেহি। তাৰপাছত দেখিছে যে বীৰবলক জাষ্ট ফাঁচি লগাবই হৈছে। তেনেকুৱাতে আকবৰে চিঞৰি উঠিল যে ৰবা। আকবৰে বীৰবলৰ ওচৰত আঁঠু কাঢ়ি বহিলে আৰু ক'লে যে বীৰবল, মই বহুত দুখী, তোমাক বুজি নাপালোঁ আৰু তুমি কোৱা কথাটোৰ কাৰণে মই তোমাক ইমান ডাঙৰ শাস্তি দিলোঁ, কিন্তু তুমি কোৱা সেই কথাটোৰ কাৰণে আজি মই জীৱন পালোঁ। মই কিমান তোমাৰ আগত অপৰাধী, কিমান বেয়া মই, সেই কথাটো আকবৰে কৈ আছে। তেনেতে বীৰবলে ক'লে যে নহয় মহাৰাজ, ভালেই হ'ল। তেতিয়া আকবৰে সুধিলে কিয় ভাল হ'ল? তেতিয়া বীৰবলে ক'লে যে চাওক মহাৰাজ, আমি দুয়োজন যদি গৈ থাকিলোহেঁতেন তেনেহ'লে আপুনিতো বাচি গ'লহেঁতেন সেই বলিটোৰ পৰা, কিন্তু মইতো বলি হৈ গ'লোহেঁতেন, গতিকে ভালেই হ'ল। সেইকাৰণে এই কাহিনীটোৰ পৰা আমি এইটো কথা জানিব লাগে যে যি হয় আমাৰ লগত ভালেই হয়। গতিকে আৰু আমাৰ লাইফত যদি কিবা বেয়া হয়, দুখ লগা কিবা ছিটুৱেশ্যন হয়, তেনেহ'লে আমি এইটো আমাৰ কাৰণে বেয়া হৈছে বুলি নাভাবি আমাৰ কাৰণে ভাল হৈছে বুলি আমি সুখী থাকিব লাগে। সেয়াই আকৌ কওঁ, যি হয় ভালৰ কাৰণে হয়। ধন্যবাদ।